5টা সমষ্টি লৈ পেলাই যেটো আশীৰ্বাদ ৰেলী এটো আমি সাকসেস বুলি আমি আজিৰ দিনত আমি ক'ব পাৰো আজিৰ দিনত নহয় পজিটিভ আৰু বিশেষ কৰি আপোনালোকে চাওক বৰেশ্বৰৰ পৰা শুক্লাই চেপাং পৰা বা গয়বাৰীৰ পৰা বা দৰংগাজুলি বা নাগৰিজুলিৰ পৰা সকলো জাতি জনগোষ্ঠী ওলাই আহিছে কোনো জাতি বাদ নাই যিমান জাতি জনগোষ্ঠী আছে এই ধামপুৰ জিলা হিচাপে বা সমষ্টি হিচাপে অর্থাৎ কোনো জাতি বাদ থাকা নাই আজিৰ এই ৰেলীত যে অহা নাই সবে আহিছে আৰু সকলো শ্ৰেণীৰ মানুহ আহিছে আপোনালোকে দেখিবলৈ পাইছে মততে আমি এইবাৰ আচৰিত কথা হেতুৱে যে প্ৰমোদ বৰাই নিজৰ যেটো সমষ্টি ইয়াত মই খেলিম বুলি হি ডিক্লেয়াৰ দিব পৰা নাই এইটো বিৰাট লজ্জাজনক মততে আমাৰ 5টা সমষ্টি জয়ী হোৱাটো 100% কথা আৰু আপোনালোকক আমি 2 বছৰ 3 বছৰ আগতে আমি ঘোষণা কৰি গৈছো যে এক্সিস্টিং এমচিএলএ অকলে টিকেট অলৰেডি ডিক্লেয়াৰ দিলে আৰু আমি এতিয়া ধামপুৰ হিচাপে আমি 3টা সমষ্টি ডিক্লেয়াৰ দিছো বৰেশ্বৰ শুক্লাই চেপাং আৰু দৰংগাজুলি গয়বাৰীটো আহিব সময় আছে আপুনি খেলিব নেকি গয়বাৰী নাই হেতু নহয় আপোনালোকক আমি কৈছো শুক্লাই চেপাং বহুত মজবুত শুক্লাই চেপাঙক মই 3 বছৰ আগতে মই ইএম দিম বুলি মই ঘোষণা কৰি গৈছো আজিও মই পাব্লিকলি ক'ব লাগিছিল ক'ব পাৰিছো যেন গণেশ কছাৰী খুব কষ্ট কৰি আছে জিকিব আৰু গণেশ কছাৰীক মই ইএম দিম বুলি মই ঘোষণা কৰিছো নাই সময় আছে তো 2 তাৰিখলৈকে আজিহে 27 তাৰিখ 27 বিজেপি নাই বিজেপি 30টা খেলে 40টা খেলে তো বিজেপিৰ কথা আমাৰ দলটো 40টা সমষ্টিত খেলিব আৰু আমি 100% চিয়ৰ বিপিএফ হিচাপে 20+ সিট পাওয়াটো কাটা এটা কথা দিছো মিত্ৰতাৰ কথা এটা চৰ্চা চলি আছে যে এইবাৰ বিটিআৰ চৰকাৰ বিজেপি ইউপিএল লগ লাগি চৰকাৰ হ'ব যদি প্ৰমোদ বড়ো চৰকাৰত আহে আপোনালোক তাত থাকিব নে মিত্ৰতা আমাৰ খাৰৰ লগত মিত্ৰতা নাই মিত্ৰতা থাকিলেহে থাকিব এই চৰকাৰখন গঠন হয় তেওঁলোকৰ ইউপিএল বিজেপি লগ লাগি ইহঁতে মিত্ৰতা আছে ইহঁতে দুইটা কৰিলে আমি কি কৰিব পাৰিম আপুনি আহিব নে নাই মই কিয় যাম মই ইহঁতৰ লগত মিত্ৰতাই নাই মই কিয় যাম দৰকাৰ নাই বিপিএফে 20+ সিট পাই আছে এইবিলাক কৈ লাভ নাই প্ৰমোদ বড়োৱে কালি এটা অভিযোগ দিছিল যে হাগ্ৰামা মহিলাৰে 5 বছৰ নাহৰ বাবে তেওঁ এতিয়া হেলিকপ্টাৰে প্ৰচাৰ চলাব লগা হৈছে প্ৰমোদ বড়োক একবাৰ সুদৰ্শক হেলিকপ্টাৰত কয়টা ঠেং থাকে এইটো আগত সুধক ইয়াৰ পিছত কোনে যাম্বা তই ড্ৰাইভাৰক বুদ্ধি চোৱা নাই কিয় মই পইচা দিব পাৰিছে নেকি কোনে পইচা দিছে সরকার আহা পিছত মই দিম এটা তেলটো মই ভৰাই আছে কিন্তু ভাড়াটো মই দিব পৰা নাই কোন ডাঙৰ আমাৰ কি ডাঙৰ দল কোন আছে বিটিসি ইউজি কথা ইউজি নহয় আন্ডারগ্রাউন্ড বুলি কৈ যাম্বা বিজেপিয়ে কৈছে যে বিটিসিৰ মানুহে এটা ৰাষ্ট্ৰীয় দল বিচাৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে ইয়াৰ বিটিআৰ আরে কি বিচার কৈ থাকে এই বিচার বুলি কলে মই একো নকম বিটিসি কো প্ৰমোদ বড়ো কলে মই কৈ নাকি বিচার বুলি কলে মই একো নকম বিটিসি কো তেতিয়া মই এনসার দিম বিটিসি কৈছে যে বিটিসি বাকি ৰাইজে এবাৰ ৰাষ্ট্ৰীয় দল শাসন বিচাৰিছে গতিকে বিজেপি ইয়াত শাসন কৰিব আৰু ইয়াত ত্ৰিপুল ইঞ্জিনৰ চৰকাৰ এইটো বিজেপি হল ৰাষ্ট্ৰীয় দল ইহঁতে কবই বিটিসিত আমি শাসন কৰিম এইবিলাক ৰাষ্ট্ৰীয় দল হিচাপে সবে নিজকে ডিমান্ড কৰি লয় কথাটো একে কংগ্ৰেছো আজি কৈ আছে আমি শাসন কৰিম আমি সরকার বনাম বিজেপিও কৈ আছে কংগ্ৰেছো কৈ আছে ইউপিএফও কৈ আছে কোৱাটো সবে কব আমাৰ কোনো দলৰ লগত বুজাবুজি নাই বিপিএফে অকলে আছে কাৰো লগত এলায়েন্স হোৱাৰ কোনো প্ৰশ্নই অহা নাই আৰু কৰাও নাই আৰু নকৰিব বিপিএফে অকলে চৰকাৰ কৰিব প্ৰমোদ কিয় খুজি থাকে আপোনাৰ বুজা হ'ব আমাৰ